जिंदगी जीना आसान नहीं होता। बिना संघर्ष के कोई महान नहीं होता। जब तक ना पड़े हाथुरे के सूट, पत्थर भी भगवान नहीं होता। हेलो ভিউৱাৰ্ছ, আজি এনেকুৱা এজন ব্যক্তিৰ ৰিয়েল সাকসেছ ষ্টৰী এটাৰ বিষয়ে আলোচনা কৰিম, যিটো শুনিলে আপোনাৰ গাৰ নোম হিয়ৰি উঠিব আৰু যদি সম্পূৰ্ণ ভিডিঅ'টো চায় তেন্তে আপোনাৰ জীৱনত কিঞ্চিত পৰিমাণে হ'লেও আজিৰ পৰা পৰিৱৰ্তন আহিব। সো লেটছ ষ্টাৰ্ট। এবাৰ মনতে ভাবকচোন ভিউৱাৰ্ছ, আপোনাৰ হাত ভৰি নাই, কেনেকুৱা অনুভৱ হয়। কিন্তু এইবিলাক থকাৰ পিছতো আমি নৱপ্ৰজন্মই হতাশাত ভুগোঁ। মোৰ দ্বাৰা নহ'ব, ভগৱানে আমাক নিদিলে, ভাগ্যত নাই, ডিপ্ৰেশ্যন, ফ্ৰাষ্ট্ৰেশ্যন, কপালত নাই, নোৱাৰোঁ, দিন বেয়া, বাহানাবাজি মাৰি সময় পাৰ কৰিছোঁ। जिंदगी में दो ही लोग असफल होते हैं, एक वो जो सोचते हैं लेकिन करते नहीं, और दूसरे वो जो करते हैं पर सोचते नहीं। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত 4 ডিচেম্বৰ 1982 চনত এনেকুৱা এটি শিশুৰ জন্ম হৈছিল, যাক দেখা পাই মা দেউতাই ভয়তে কান্দি উঠিছিল। কাৰণ শিশুটিৰ হাত ভৰি নাছিল, কোলাত ল'বলৈ ভয় কৰিছিল। মাতৃগৰ্ভত থকা সময়ত টেট্ৰা এমেলিয়া চিণ্ড্ৰম অৰ্থাৎ ফকুমেলিয়া বেমাৰৰ বাবে হাত ভৰি সৃষ্টি হোৱা নাছিল। শিশুটিৰ নাম হ'ল নিকোলাছ জেমছ বজিচিক। পেৰেণ্টছে ভগৱানৰ ইচ্ছা বুলি ভাবি নিজৰ সন্তানটিৰ লালন পালন আৰম্ভ কৰিলে। সৰুৰে পৰাই পেৰেণ্টছে তাক আত্মনিৰ্ভৰশীল বনোৱাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল। অলপ ডাঙৰ হোৱাৰ পিছত তাৰ এটাই প্ৰশ্ন, মোৰ হাত ভৰি নগজিব নেকি? বেলেগৰ দৰে মই খেলিব নোৱাৰিম নেকি? মোৰ জীৱনত কি হ'ব? হাজাৰটা প্ৰশ্ন। দিন বাগৰি যোৱাৰ লগে লগে স্কুলীয়া জীৱনো আৰম্ভ হ'ল। তাতো হাঁহি ঠাট্টা, ইটিকিং, হীনমন্য জ্ঞান কৰা, কোনো বন্ধুত্ব গঢ়ি নুঠা, অকলশৰীয়া হৈ থকা আদি প্ৰশ্নবোৰে দিনক দিনে তাৰ হতাশা বৃদ্ধি কৰিছিল আৰু ইমানেই ডিপ্ৰেশ্যনত ভুগিছিল, ইমানেই ফ্ৰাষ্ট্ৰেটেড হৈছিল যে এটা সময়ত গৈ জীৱনটোৰ প্ৰতি অসন্তুষ্ট হৈ 10 বছৰ বয়সতে আত্মহত্যা কৰাৰ প্ৰয়াস কৰিছিল। কিন্তু পৰিয়ালৰ মৰম আৰু স্নেহৰ বাবে সি পিছুৱাই আহিছিল আৰু জীয়াই থকাৰ প্ৰয়াস কৰিছিল। মাকে এদিন নিউজ পেপাৰৰ আৰ্টিকল এটা দেখুৱাইছিল, য'ত বিকলাংগ মানুহ এজনৰ সফলতাৰ কাহিনী ব্যাখ্যা কৰা হৈছিল, যিটো চাই নিক যথেষ্ট পজিটিভ হয় আৰু জীৱন জীয়াই থকাৰ প্ৰেৰণা পায়। সি ইতিবাচক মন তৈয়াৰ কৰিলে আৰু ভাবিলে, I have the choice to be angry at God for what I don't have, or be thankful for what I do have. মোৰ হাতত দুটা ৰাস্তা, হয় মই ভগৱানৰ লগত খং কৰি নাইবা ভগৱানৰ ওপৰত নাৰাজ হৈ হাত ভৰি নথকাৰ বাবে দিনবিলাক পাৰ কৰিম, নাইবা যি আছে ভগৱানক কৃতজ্ঞতা স্বীকাৰ কৰি তাক মই কামত লগাম। ভগৱানে নিশ্চয় বিশেষ কামৰ বাবে মোক সৃষ্টি কৰিছে। সি ভাবিলে, I shall stand strong. If I fail, I try again and again and again. হাইস্কুলীয়া জীৱনত 50 বাৰৰো অধিক সময় সি বক্তৃতা দিছিল আৰু ব্যৰ্থও হৈছিল। কিন্তু সি এগেইন এণ্ড এগেইন ট্ৰাই কৰিছিল। ইভেন কি প্ৰথম মিটিঙত বক্তৃতা দিওঁতে অডিয়েঞ্চ প্ৰায় ঘুচিয়ে গৈছিল। কিন্তু সেইজন ব্যক্তি আজি ৱৰ্ল্ডৰ টপ মটিভেশ্যনেল স্পীকাৰ, যিজনে এটা সময়ত ছুইচাইড কৰিব খুজিছিল, আজি সেইজনে লাখ লাখ মানুহক মটিভেট কৰে। 21 বছৰ বয়সত ক্ৰিপ্ট ইউনিভাৰ্চিটিৰ পৰা বেচেলৰ অফ কমাৰ্চ ডিগ্ৰী
উইথ ডবল মেজৰ ইন একাউণ্টেঞ্চি এণ্ড ফিনেন্সিয়েল প্লেনিং সম্পূৰ্ণ কৰে। 2005 চনত লাইফ উইদাউট লিম্বছ নামৰ নন প্ৰফিটেবল অৰ্গেনাইজেশ্যন এটাৰ জন্ম দিয়ে। য়ং অষ্ট্ৰেলিয়ান এৱাৰ্ডৰ বাবে নমিনেটেড হয়। ইয়াৰ উপৰি 2007 চনত এটিটিউড ইজ এল্টিটিউড নামৰ মটিভেশ্যনেল স্পিকিং কোম্পানী এটাৰ জন্ম দিয়ে। 2010 চনত ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেলত বেষ্ট এক্টৰৰ এৱাৰ্ড পায় শ্বৰ্ট ফিল্ম দ্য বাটাৰফ্লাই চাৰ্কাছত এক্টিং কৰাৰ বাবে। ইয়াৰ উপৰি টিভি শ্ব'ত কাম কৰে। 2011 চনত ছিংগল মিউজিক ভিডিঅ' বাই নিক ৰিলিজ কৰে তাৰ কোম্পানীয়ে, যিটোক কোৱা হয় ছামথিং মোৰ। তেখেতে কেইবাখনো প্ৰেৰণামূলক গ্ৰন্থ লিখিছে। তাৰ ভিতৰত লাইফ উইদাউট লিমিটছ গ্ৰন্থখন 30টা ভাষাত ট্ৰেন্সলেট হৈছে আৰু যথেষ্ট ফুটবল খেলা, ছাৰ্ফিং কৰা, ছুইমিং কৰা, স্কাই ডাইভ মাৰা, ইলেক্ট্ৰিক হুইল চেয়াৰ অন কৰা, ড্ৰাম পেডেলছ মাৰা, পানী গ্লাছ আনিব পৰা, চুলি ফনিওৱা আমি এৰি দিব নালাগে। থাৰ্ড, দেয়াৰ আৰ ন' শ্বৰ্ট এণ্ড ইজি পাথছ টু এ লং এণ্ড লাষ্টিং হেপিনেছ। স্থায়ী সুখৰ বাবে সহজ ৰাস্তা নাই, তাৰ বাবে কঠোৰ পৰিশ্ৰমৰহে প্ৰয়োজন। ফ'ৰ্থ, চেঞ্জ ইউৰ এটিটিউড, চেঞ্জ ইউৰ লাইফ। তোমাৰ মনোভাৱ পৰিৱৰ্তন কৰি তোমাৰ জীৱন পৰিৱৰ্তন কৰা। ফিফথ, ইউ কেন এণ্ড ইউ উইল। আমি বিশ্ব হ'ব। হেল্ল' ভিউৱাৰ্ছ, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়া আমি নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা পাওঁ।